একদম গাখীৰত দৰে হৈছে আৰু হোৱা নাই তো টাইম হোৱা নাই পুখুৰী জল হ'ব লাগিব ডুব মাৰি মাছ আনিব লাগিব মাছ ৰখা গৈছে অলপ নিচিনা 1 কেজিমান হ'ব আজি হ'ব ৰৌ মাছৰ লগত লাও গুটি দিয়া হৈছে লাওৰ গুটি এনে অলপ শুকাব দিছোঁ হোৱা নাই তো টাইম হোৱা নাই লাগিব আৰু 15-20 দিন চৌকা জ্বলাই দিছে এই চৌকাতে বনাম গেছত নবনাওঁ আজি কমেণ্ট কৰি জনাবচোন চৌকাৰ সোৱাদ বেছি নে আপোনাৰ গেছৰ এয়া তাৰপিছত আমাৰ পূৰা ৰষ্ট হৈ গৈছে মানে শুকান হৈ গৈছে পানীটো নোহোৱা হৈ গৈছে ইয়াৰ পৰা কিয়াটো কিয়া মাম খাবা না নালগে তলত যাব নালগে তলত যাব নালগে অলপমান পানী দিব লাগিব অকণমান পানী দিছোঁ দিছোঁ আজি মিক্সিত পূৰা গুড়ি হৈ যায় মিহি হৈ যায় পূৰা একদম চাউলৰ গুড়ি আনিছে একদম চাউলৰ গুড়ি এনে মিক্স বেলেগ ধৰিব মায়ে ভাজি আছে মই তাৰমানে ইফালে লাগিলোঁতো লাওৰ গুটিৰ ফালে সেইকাৰণে মায়ে মাছ ভাজি অৱতাৰত বিহু একো দেওয়া হচ্ছে বিরিয়ানিটা আমার চেকি লোৱা গৈছে জাবৰ জাবৰ হৈ থাকেতো আমি ৰসটো ওলাই ল'লোঁ লাওৰ গুটিৰ এইখিনি পূৰা একদম গাখীৰৰ দৰে হৈছে আৰু তেল গৰম হ'ব দিয়া গৈছে আলুটো অকণ ভাজি ল'ম প্ৰথমতে মাছ ভজা তেলখিনিতে ভাজিছোঁ আপোনালোকে ইচ্ছা কৰিলে বেলেগ তেলো ইউজ কৰিব পাৰে কিন্তু মাছ ভজা তেলখিনি ক'ত পেলাই দিয়া নাই সেইখিনিকে ইউজ কৰিম আৰু শুকান জলকীয়া দুটা দিছোঁ পিঁয়াজ আমি আলুখিনিও দি দিছোঁ নিমখ দিয়া নাই নিমখটো অলপমান হেৰি নিছিলোঁ জানো নিমখ মাছ ভজাটো সেইটো মাছ ভজাটো তেতিয়া নিমখ দিয়ে কিনে সেইটো বৰ্তমান পিছত দিম হালধি অলপ দিয়া গ'ল আলুখিনি দি লৈছোঁ জলকীয়া শুকান জলকীয়া দিছোঁ চব্জি মছলা অলপ পানী দি চব্জি মছলা দি দিছোঁ অলপ জলকীয়া গুড়ি অলপ আলু প্ৰায় সিজি গৈছে এতিয়া অলপ তাত পানী দিম আমি পানী দি আদা নহৰু পেষ্টখিনি দি দিম অলপ দিছোঁ পানী
বেছখিনি দি দিম জুইটো কমাই গৈছে কমি গৈছিলে অলপ জুইটো বঢ়াই দিলোঁ মই নেকি এটাই দিছোঁ দেই মই দুটা দিছোঁ কিন্তু এটা দিয়া বুলি কৈছোঁ আলুটো দি দিছোঁ আদা নহৰু এটা কমকৈ নোহোৱা হৈ গৈছে তেতিয়া আমি দিব পাৰোঁ ধুনীয়াখিনি দিম নিমখ এতিয়া মাছ কেইপিচ দি লৈছোঁ মাছ কেইপিচ একেলগে দি দিম মই এনেকৈ আপোনালোকে মাছ কেইপিচ একেলগে ভাজি চাব হেৰি কৰি চাবচোন পানী দিয়াৰ পিছত দিয়াতছে এনেকৈ দি চাব এনেকৈ দি কিনে অলপমান মছলা এতিয়া অলপমান ভাজি চাব कुछ भी এতিয়া কেনেকুৱা টেষ্ট কম পাব আপোনালোকে ৰঙালাওৰ গুটিৰ গাখীৰখিনি এতিয়া ঢালি দিম গাখীৰ বুলিয়ে কৈছোঁ আৰু ঢাকনি লগাই অলপ সিজিব দিছোঁ উতলি থওঁ আৰু অলপ উতলক আৰু 5 মিনিটমান সিজালে হৈ যাব আৰু তুমি যেনে উপরে উপরে হেঁকে দিয়া না আমার ধরিবে না দে খাইছ তুমি নিমখটো চাওঁ চাই কিনে কওঁ নিমখ অলপ কম হৈছে বোলে ৰাইচ হবে আর দিবে নাকি এয়া চাওক বন্ধ এইখিনি আঞ্জা লাগিবই আৰু 12জন মানুহ ধেমালি নেকি सुनाई दे रहा है बेरा नहीं हूं मैं লাষ্ট ৰাইজক চিটি নমাই দিলোঁ আৰু রান্ধনি ঠকসা দেখা हाँ ये कर लो पहले